Hey guys, welcome to my back YouTube channel Mantu's blog. তো আপোনালোকক স্বাগতম জনাইছো মোৰ প্ৰথম ভিডিঅ'লৈ। আসলতে ব্লগ বনোৱাৰ অভিজ্ঞতা মোৰ একেবাৰে নাই। আজি জীৱন প্ৰথম ব্লগ বনাবলৈ আৰম্ভ কৰিছো যাতে আপোনালোকে সাপোৰ্ট কৰিব। ভৱিষ্যতে ব্লগ বনাই থাকিম। আজি মোৰ প্ৰথম ভিডিঅ' হিচাপে মোৰ গাঁওখন দেখাম। পুৰা সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিল। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। হৈছে পথাৰ এইটো আমাৰ ৰাস্তাটো একদম গাঁৱৰ ৰাস্তা পুৰা একদম মানে ভাল নাই আৰু ইমান ভিতৰৰ জেগা নাই সেইকাৰণে ভাল কৰা নাই পকিও নাই ইয়াৰ পুৰা খেতি হৈছে আমাৰ প্ৰায় সেউজীয়া হৈছে তো এইখন আমাৰ গাঁৱৰ এমই স্কুল আৰু এইখন এলপি স্কুল চাওক শিৱ বাবাৰ আশীৰ্বাদ ললো এইটো আমাৰ চক হয় আমাৰ গাঁৱত ফুটবল প্ৰতিযোগিতা চলি আছে প্ৰাইজ মানি তো আপোনালোকক ফুটবলো দেখাম আজি পুৰা চাব ফুটবল বলক হে গাইস ফাইনালি আমি খেৰ পথাৰ পাই গলো চাওক না মানুহ গাইস 25 মিনিট খেলা হল কিন্তু কোনো এটা দিলে গোল দিবা নোৱাৰিলে এটা ট্রাই বেগা দিছে তো ট্রাই বেগাৰ চাবল তো গাইস ফাইনালি ঘৰ আহি পালো যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়ার এন্ড চ্যানেলটো সাবস্ক্রাইব করে দিব যাতে ভবিষ্যতে ব্লগ ভিডিও বনাই যাব পাৰো থ্যাংক ইউ ধন্যবাদ বাই বাই